पर्बतजरायाव मै जुनार बोखांदों खुथाबाग्रा गामियाव। पर्बतजरा हाग्रा बिफाननि मावखुलिनि साखाथियाव खुथाबाग्रा गामियाव मैया फुङाव मासे मै बोखांनाय जायो। हाग्रा बिफाना पर्बतजरा हाग्रा बिफाननि मावखुलिनि हाग्रा रैखाथि होग्रा राजीव दत्तनि दैदेननायाव मोनसे हाग्रा बिफाना खौसेयै खुथाबाग्रा गामिनिफ्राय बोखांनो हायो हाग्रानि मैखौ। मोनथिनो मोननाय बादिब्ला बे जुनार मैया मदाथि हाग्रानिफ्राय सिलाय दैखौ सानस्रिनानै बारबोनानै खुथाबाग्रा गामि गेजेराव हाबफैनायाव गामिनि मानसिफ्रा दावराव दावसि जानायाव मैया जेरैथिंबो खारनो लामा मोनैयाव हाग्रा रैखाथि होग्रा हाग्रा बिफाना बोखांनानै क'क्राझार सरायखेलानि रेस्किउ मावखुलियाव गथायहैयो। राजीव दत्त पर्बतजरा प्रतिरक्षा बाहिनीर इनचार्ज है। আজি ৰাতিপুৱা পুৱতি নিশা আমি এটা খবৰ পালোঁ যে মদাতি পাহাৰৰ সিপাৰৰ পৰা এটা হৰিণ জংঘলৰ পৰা ওলাই গাঁৱৰ মাজত সোমাইছিল। খুব সম্ভৱ ৰাইজে তাক খেদাখেদি কৰিছিল। পিছত সি হৰিণটো চিলাই নদী পাৰ হৈ আহি খুটাবাগৰা দ্বিতীয় খণ্ড গাঁৱত সোমায়। তাৰপিছত তাৰ ৰাইজে আমাক খবৰ দিয়াৰ লগে লগে আমি ৰাইজৰ সহযোগত এই হৰিণটো কৰায়ত্ব কৰোঁ। কৰায়ত্ব কৰাৰ পিছত দেখা গ'ল সি খুব ক্লান্ত আৰু অৱশ হৈ পৰিছে। তাক সহজে আমি কৰায়ত্ব কৰিলোঁ। কৰাৰ পিছত আমি সেইটো ইতিমধ্যে ৰেস্কিউ কৰি আনি আমি আমাৰ কোকৰাঝাৰৰ চৰাইখোলা ৰেস্কিউ চেণ্টাৰত পঠিয়াই দিয়া হৈছে আৰু জানিব পৰা মতে সি সম্পূৰ্ণ সুস্থ হৈ আছে। এতিয়া আজিৰ ঘটনা এইখিনিয়ে আৰু মানে কোনো হৰিণজনী কোনো সংকট অৱস্থাত নাই বৰ্তমান সংকট অৱস্থাত খুব ক্লান্ত হৈ আছে। অৱশ্যে সি ভাগৰি গৈছে আৰু নদী পাৰ হৈ আহিছে সি প্ৰাণৰ ভয়ত। খুব সম্ভৱ কোনোবাই দুষ্ট চক্ৰই তাক খেদিছিলে, কিন্তু যি হওক মানে ওপৰৱালাৰ আশীৰ্বাদত তাৰ জীৱনটো ৰক্ষা পৰিল আৰু আমিও যথা সময়ত গৈ উপস্থিত হোৱাত আমাৰ হাতত আমি কৰায়ত্ব কৰিব পাৰিলোঁ আৰু ফলত এতিয়া ৰেস্কিউ চেণ্টাৰত আছে, এতিয়া ভালে আছে।